ইয়াত যথেষ্ট পৰিমাণৰ নেমু বৰ্তমান উৎপাদন হৈ আছে আৰু ইয়াত প্ৰায় 600 পুলি বৰ্তমান লগোৱা হৈছে। নেমু মানুহৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। ইয়াত ভিটামিন চি, চাইট্ৰিক এচিড, পটেছিয়াম আদি যথেষ্ট পৰিমাণৰ পোৱা যায়। ঘৰতে নেমু চৰবত বনাই খাব লাগে, কাৰণ ই লিভাৰ পৰিষ্কাৰ কৰাত যথেষ্ট সহায় কৰে। নেমু খাব পৰা হৈছে, যথেষ্ট ডাঙৰ হৈছে। চিনি লওঁ, ময়ো আজি চৰবত খাম। যথেষ্ট গৰম পৰিছে। ধৰণে নেমু কাটিং কৰা হয়, কেনেধৰণে ইয়াক কাটিং কৰিব লাগে এয়া আমাক বুজাইছে। ইয়াক আৰু কেনেকৈ উন্নত কৰিব পাৰি তাৰ কিছু আভাস আমাক দিছে। এইবাৰ নেমু যথেষ্ট লাগিছে, প্ৰায় আটাই কেইজোপা গছতে নেমু ধুনীয়াকৈ লগা দেখা পাইছোঁ। আৰু এই জাতটো হৈছে গুটি নথকা। এই নেমুটো কাটি চাব, তাত ভিতৰত গুটি নাইকিয়া। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। থেংক ইউ।